Good evening, Honorable Sir. My name is Nivedita Sangma. I have come from Dumruguri VCDC and village is Bononguri. I have done my graduation from Nehru University in Shillong. Currently, I am working as a teacher in private sector and I belong to Garo community. Sir, more question to whole, BTR or most of the population agriculturally dependent hoy. So, a agriculture sector road, জড়িত থকা প্ৰত্যেক ফাৰ্মাৰ্ছ সকলক আপুনি আগুৱাই লৈ যাবলৈ বা এগ্ৰিকালচাৰাল প্ৰডাকশ্যন ইম্প্ৰুভ কৰিবলৈ ইন ফিউচাৰ কিবা পৰিকল্পনা আছে নেকি? Thank you, sister. Very important question. Agriculture, আমি সবে খেতিৰ ওপৰতে নিৰ্ভৰ কৰোঁ। পৃথিৱীত মানৱ সভ্যতা আৰম্ভ হোৱাৰ পৰাই এগ্ৰিকালচাৰ চলি আছে, আজিলৈকে চলি আছে। এগ্ৰিকালচাৰক বাদ দি আমি একো চিন্তাই কৰিব নোৱাৰোঁ। আজিলৈকে আমাৰ সমাজখন এগ্ৰিকালচাৰৰ ওপৰতে ডিপেণ্ডেণ্ট। আমাৰ ৰাজ্যখনেই হওক বা আমাৰ অঞ্চলটোৱে হওক ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নহয়। আমাৰ ইয়াত ডাঙৰ ডাঙৰ চহৰো নাই কাম কৰি খাবলৈ। সেইকাৰণে মানুহবিলাক হয় এগ্ৰিকালচাৰত কাম কৰে, খেতিত নহ'লে বাহিৰত গুচি যায় বিভিন্ন কাম বিচাৰি। গতিকে আমাৰ এগ্ৰিকালচাৰটো ডেভেলপ কৰাটো অত্যন্ত দৰকাৰ আছে। আপুনি মোক সুধিছে যে এগ্ৰিকালচাৰটো কাউন্সিলত কেনেকৈ ডেভেলপ কৰিব। প্ৰথম হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত তেখেতে ছেকেণ্ডবাৰ যেতিয়া আহিল লগে লগে কৰে ডাবলিং ফাৰ্মাৰ ইনকাম। আমাৰ খেতিয়কসকলৰ ইনকামটো ডাবল হ'ব লাগে। ইয়াৰ আগত কোনো কোৱা নাই, মই জানাত বহুত পলিচি আহিছে কিন্তু তেনেকুৱা কোৱা নাছিলে দেশৰ মানে হেডজনৰ পৰা যে ফাৰ্মাৰ ইনকামটো ডাবল হ'ব লাগে। তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া ক'লে ফাৰ্মাৰ ইনকামটো ডাবল হ'ব লাগে তেতিয়া মই বহুত ভাল লাগিল। কাৰণ ময়ো ক্লাছ 8ৰ পৰাই মই হাল চলাইছোঁ, খেতি কৰিছোঁ। যেতিয়া প্ৰথম নাঙল ধৰিছিলোঁ তেতিয়া এনেকুৱা ধৰিছিলোঁ নাঙলটো। এনেকুৱা ধৰিবলৈ ইমান ওখ নাছিলোঁ মই ক্লাছ 8ত পঢ়া সময়ত। আৰু তেতিয়া 8, 9, 10, 11, 12 প্ৰায় 4-5 বছৰ মই খেতি কৰিছিলোঁ ঘৰত। আৰু খেতিৰ ওপৰত এটা ভাল ধাৰণা আহি গ'ল মোৰ একদম সৰু বয়সতে। সেইটো মাত্ৰ নহয়, বেলেগ বেলেগ তামোল কেনেকৈ ৰুব লাগে, আমাৰ চান ধৰা বুলি কয় তামোল ৰুলে, বাঁহ কেনেকৈ ৰুব লাগে, 45 এংগলত ৰুব লাগে, চব কথাবিলাক মই দেউতাৰ পৰা শিকিছিলোঁ। এইকাৰণে এগ্ৰিকালচাৰৰ প্ৰতি মোৰ বহুত এটা টান আছে আৰু মোৰ বিশ্বাস আছে। কিন্তু কি হয়, আমাৰ ইয়াত বহুত খেতিয়ক আছে যাৰ 5 বিঘা মাটি নাই, তেখেতসকলক মাৰ্জিনেলাইজ ফাৰ্মাৰ বুলি কয়। আমাৰ বহুত খেতিয়ক আছে যিসকলৰ মাটিয়ে নাই কিন্তু সি খেতিয়ক হয়, মানে হি বা চি ইজ ফাৰ্মাৰ উইদাউট লেণ্ড, তেখেতসকলো আছে। গতিকে এই যে মাটি নোহোৱা খেতিয়ক, ইহঁতে মাটি থকাৰ তাত যাই পেলাই কাম কৰে। তেখেতসকলে এগ্ৰিকালচাৰৰ কামটো খুব ভালকৈ জানে, স্কিল, কঠীয়া কেনেকৈ পেলাব লাগে, কিমান বয়সৰ খেতিয়াটো উঠাব লাগে, খেতিটো কেনেকৈ ৰুব লাগে, পানী কেনেকৈ ৰাখিব লাগে, সাৰ কেতিয়া দিব লাগে, পেষ্টিচাইড কেতিয়া দিব লাগে, এই কথাবিলাক তেখেতসকলে ভালকৈ জানে। এতিয়া বড়োলেণ্ডত আমি চালোঁ, আগত বড়োলেণ্ডৰ চৰকাৰবিলাকৰ কোনো ডেটা নাছিলে। 2020ত আমি চৰকাৰ বনোৱাৰ পিছত মই এগ্ৰিকালচাৰৰ দায়িত্বত নাছিলোঁ, আমাৰ EM আছিলে। তথাপিতো মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বিষয়াবিলাক মাতি আমি হিচাপ কৰিলোঁ যে আমাৰ ফাৰ্ম ফেমিলি কিমান আছে। ফাৰ্ম ফেমিলি মিনছ খেতি কৰি খোৱা ফেমিলি। আমাৰ তাত 4.5 এগ্ৰিকালচাৰ ফাৰ্ম ফেমিলি আছে, খেতি কৰা মানে 4 লাখ খেতি কৰি খোৱা, খেতিৰ ওপৰত নিৰ্ভৰ কৰা পৰিয়াল আছে। তো ইহঁতৰ ভিতৰত 10 বিঘা মাটি থকা ওপৰত থকা কিমান পৰিয়াল আছে, 50 বিঘাৰ ওপৰত থকা কিমান আছে, 5 বিঘাত থকা কিমান আছে আৰু 5 বিঘাৰ তলত থকা কিমান আছে, এই হিচাপবিলাক ওলালোঁ। আৰু লগতে কোন খেতিটো কিমান আমাৰ উৎপাদন হয় আৰু বড়োলেণ্ডৰ খেতিৰ পৰা কিমান পইচা আহে। তো 2020ত আমি হিচাপ যেতিয়া কৰিলোঁ, 2019-20 ফাইনেন্সিয়েল ইয়াৰ বিত্তবৰ্ষ, 2019-20ত আমাৰ কিমান আহিল টকা খেতি বিক্ৰী কৰি, খেতিৰ ফচল বিক্ৰী কৰি 1900 crore, 1900 কোটি বড়োলেণ্ডৰ চব খেতিয়ক লগ লাগি তামোল, লেমন, আদা, আলু, ৱাটাৰমেলন, ধান চব বিক্ৰী কৰি আমাৰ পইচা আহিছে 1900 crore। আৰু তেতিয়া আমাৰ ধান খেতি হৈছিলে প্ৰায় 7 লাখৰ পৰা 8 লাখ মেট্ৰিক টন।
তেতিয়া আমি খেতিয়কবিলাক অফিচাৰসকলক ক'লোঁ যে কোনটো খেতিটো কৰাটো বেছি ভাল আমাৰ মেইজ উৎপাদন হৈছিলে 14,000 মেট্ৰিক টন 14,000 মেট্ৰিক টন মেইজ মাকৈ খেতি হৈছে ওদালগুৰিতো বহুত মাকৈ খেতি কৰে গোসাইগাঁৱৰ কৰে আমাৰ তেনেকুৱাই ধান উৎপাদন হৈছে সব খেতিবিলাকৰ মই হিচাপ ল'লোঁ তাৰপিছত ঠিক কৰিলোঁ যে আমি ডাবল কেনেকৈ কৰিম প্ৰধানমন্ত্ৰীটো ডাবল কৰিব দিছে তো আমাৰ খেতিয়কবিলাকক ট্ৰেইনিং দিব লাগিব কোনটো খেতিত ৰিস্ক ফেক্টৰটো কম আমি সেইটো চালোঁ কোনটো বেছিত ইনকামটো বেছি সেইটো চালোঁ তাৰপিছত আমি পুৰা কামত লাগি গ'লোঁ 2023 আৰু 24 2023 আৰু 24 বিত্ত বৰ্ষত আমাৰ এগ্ৰিকালচাৰ ট্ৰেনজেকশ্যনটো কিমান জাম কৰিলে আপোনালোকে জানিব 3,600 কৰোৰ 3,600 কোটিত আমি জাম কৰিছোঁ 1900 কোটিৰ পৰা আৰু সেই বছৰত কিমান হ'ল মাকৈ খেতি হ'ল 32,000 মেট্ৰিক টন মাকৈ ধানৰ খেতি কিমান হ'ল 11 লাখ মেট্ৰিক টন 11 লাখ মেট্ৰিক টন আমাৰ ধানৰ খেতি হ'ল সব ডাটা মই হিচাপ কৰিলোঁ নহ'লেতো মোক কিয় লাগে ইয়াত পলিটিক্সত বেলেগ মানুহবিলাকতো কৰি আছিলে মই যিহেতু আহিছোঁ কিবা এটাতো কৰিব লাগিব গতিকে খেতিয়কৰ ল'ৰা খেতিটো ভালকৈ কৰিব লাগিব সেই সময়ত আৰু এতিয়ালৈকে আমি ধুনীয়াকৈ খেতিটো চাই ল'লোঁ এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ এতিয়া এগ্ৰিকালচাৰত আমাৰ হাই পটেঞ্চিয়েলটো কি স্পেচিছ আমি আদা খেতি চবে জানে বহুত টকা পায় আদা খেতি কৰিলে হালধি খেতি চবে জানে আমাৰ ওদালগুৰিত লকডাউনৰ সময়ত ৱাটাৰমেলন যিটো আছিলে তৰমুজ সেইটো মাটিত পেলাই দিব লগা হৈছে 1 টকা কিলো হৈছে ত্ৰিপুৰাত বিক্ৰী কৰিব বিচাৰে গৈছিলে তাতেও নহ'ল বহুত সাৰপ্লাছ আমাৰ ৱাটাৰমেলন মেট্ৰিক টন আপোনালোকে শুনিছে বিজনীৰ পৰা বাক্সাৰ পৰা আমাৰ যিটো আসাম লেমন বুলি কয় সেইটো লণ্ডনলৈ ছাপ্লাই হৈছে আমাৰ বিভিন্ন খেতি আছে যিটো ফৰেনলৈ গুচি যায় যাৰ কাৰণে বিজনীৰ এজন খেতিয়কে আমাৰ পদ্মশ্ৰী বঁটা পালে যোৱা বছৰ সো এতিয়া আমাৰ এগ্ৰিকালচাৰটো বহুত অৰ্গেনাইজ হৈ গ'ল প্ৰত্যেক বছৰে আমি 1.5 লাখৰ পৰা 2 লাখলৈকে ফাৰ্মাৰক আমি সহায় কৰোঁ এতিয়া সেই ফাৰ্মাৰসকলক আমি ডাইৰেক্টলি ইনডাইৰেক্টলি সহায় কৰোঁ যোৱা বছৰ কি পকা আহিছিলে আৰ্মি পকা আহিছিলে আৰ্মি পকাৰ পৰা কেনেকৈ ৰোধ কৰিব লাগে মই নিজে কথা পাতিছোঁ এই বছৰ খৰাং হৈ গ'ল খৰাঙত বিভিন্ন জাগাৰ পৰা ৰিপৰ্ট অহা নাই বডোলেণ্ড কাউন্সিলৰ 5টা জিলাৰ ৰিপৰ্ট কিন্তু মই প্ৰেছ মিট কৰি কৈ দিছোঁ কিমান খেতিয়কৰ ক্ষতি হৈছে 69,000 খেতিয়কে আমাৰ এইবিলাক ধান খেতি কৰিব পৰা নাই আৰু কিমান মাটি আমাৰ 15% মাটি প্ৰায় 1500 পৰিয়ালে কৰিব পৰা নাই কিন্তু পাৰ্চিয়েলি গতিকে 69,000 ফাৰ্মাৰে ভালকৈ খেতি কৰিব পৰা নাই আৰু যিহেতু খালী খেতি কৰিবলৈ বেছি দিন নাই 15 আগষ্টলৈকে কৰে খুব বেছি টানিলে 20 আগষ্টলৈকে কৰে তাৰপিছত মানুহে খালী খেতি নকৰে এই কাৰণে এতিয়া আমি লগে লগে 1,66,000 খেতিয়কসকল আমাৰ ক্ষতি হৈছে কঠীয়া ক্ষতি হৈছে আমাৰ ধান ৰোৱা ধানো আমাৰ ক্ষতি হৈছে বৰষুণ নোহোৱাৰ কাৰণে কিন্তু যিটো জিলাত বহি আছে আমি এই জিলাটো এবাৰ সবচে বেষ্ট খেতি কৰিছে কাৰণ ইয়াত বৰষুণটো মাত্ৰ 30% ডিফিচিয়েঞ্চি হৈছে বৰষুণ কম পৰিছে মাত্ৰ 30% তামুলপুৰ আৰু বাক্সাত 72% বৰষুণ পৰা নাই কিমান বহুত বেছি ক্ষতি হৈছে গতিকে আমি 1,66,000 পৰিয়ালক অলৰেডি মাহ খেতি কৰিবলৈ তিল খেতি কৰিবলৈ মাকৈ খেতি কৰিবলৈ যাক যি লাগে সহায় কৰিবলৈ অলৰেডি এডিঅ' অফিচত আমাৰ সাব ডিভিজন এগ্ৰিকালচাৰ অফিচ আৰু এইয়ে এক্সটেনশ্যন অফিচাৰবিলাকক ফৰ্ম দি দিছোঁ আমাৰ খেতিয়কবিলাক যাই পেলাই তাতে কাম কৰিব পাৰে এতিয়া আমি নেৰামেকৰ লগত লগ লাগি বিভিন্ন কোল্ড ষ্টৰেজ বনাই আছোঁ আমাৰ অঞ্চলত 3টাকৈ আমি ফুড প্ৰচেছিং চেণ্টাৰ আমাৰ চুক্তিখনত আমি লিখি আনিছোঁ এটা লালপুলত হ'ব ওদালগুৰিত এটা বাক্সাত হ'ব এটা কোকৰাঝাৰত হ'ব 3টাকৈ আমি ফুড প্ৰচেছিং আনিছোঁ আমি কোল্ড চেণ্টাৰৰ কাৰণে কোল্ড ষ্টৰেজটো কৰিছোঁ ইয়াৰ লগে লগে আমাৰ ফাৰ্মাৰসকলক বেচ বাই বেচ এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰ এলাইড বুলি মাছ পালন কৰা গাহৰি পালন ছাগলী পালন মুৰ্গী পালন বেলেগ বেলেগ পালন কৰা ফাৰ্মিং কৰা সেইটোকো আমি পেৰেলেলি আগুৱাই লৈ গৈ আছোঁ এতিয়া আমাৰ ফাৰ্মাৰসকলক আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনাইছোঁ 100টাতকৈ বেছি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বডোলেণ্ডত আছে যিসকলে বিভিন্ন চৰকাৰী সুবিধা পায় আমাৰ তাত 24টা মহিলাসকলৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে তেখেতসকলক আমি অলৰেডি ফাণ্ড দি দিছোঁ ছাপৰ্ট দি দিছোঁ মিনি ট্ৰেক্টৰ দিয়া আৰম্ভ কৰিছোঁ গতিকে এগ্ৰিকালচাৰ ছেক্টৰত আমাৰ যিসকলে ট্ৰেইনিং ল'ব বিচাৰে যুৱসকলক মই যুৱ যুৱতীক আহ্বান কৰোঁ
এগ্ৰিকালচাৰটো সবচে ষ্টেণ্ডাৰ্ড কাম আজিকালি খেতিয়ক বুলি নকয় ফাৰ্মাৰ বুলি নকয় খেতিয়কসকলক আজিকালি প্ৰডিউচাৰ বুলি ক'ব লাগে এটা ষ্টেণ্ডাৰ্ড লেংগুৱেজ হয়ো তেখেতসকলে প্ৰডাক্ট কৰে প্ৰডিউচ কৰে তেখেতসকলে খেতি নকৰিলে আমি খাবলৈ নাপাওঁ আৰু আজিৰ সময়ত সবচে বেছি চাহিদা জাপানত কি কৰিছে নেচাৰেল ফাৰ্মিং নেচাৰেল ফাৰ্মিংটো কি বেমাৰ আজাৰ কেঞ্চাৰ টেঞ্চাৰ হৈছে এই মানে পেষ্টিচাইড সাৰ দিয়া খাদ্য খায় খাৰু পিটিয়া আছে ওচৰত হা গ্ৰীণ টমেটোৰ বিলাক যিটো আছে গ্ৰীণ বিলাহীবিলাক লৈ যায় এটা বস্তু দি পেলাই পুতি দিয়ে নেক্সট দিনা ৰাতি লাল হৈ যায় এনেকা বিভিন্ন জাগাৰ পৰা এইটো খালে বেমাৰ হৈ যায় এতিয়া কি হৈছে আমি অৰ্গেনিক ফাৰ্মিং বড়োলেণ্ডত 420টা অৰ্গেনিক ফাৰ্মিং চেণ্টাৰ আমি ডিক্লেয়াৰ কৰিলোঁ সব VCDCতে আৰু আমাৰ ওৰাঙৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰলৈ নেশ্যনেল হাইৱেৰ দুই চাইডে 10টা দোকান হ'ব অৰ্গেনিক দোকান য'ত নেকি আমি ডাইৰেক্টলি চৰকাৰে এইটো বনাই দিয়া হ'ব আৰু লগতে 40টা সমষ্টিত 40টা মহিলা মাৰ্কেট বনোৱা চলি আছে য'ত মহিলাসকলে বিভিন্ন খেতিৰ উৎপাদন বস্তু বিক্ৰী কৰিব পাৰিব গতিকে আমি এগ্ৰিকালচাৰ প্ৰডাকশ্যনটো অৰ্গেনিক কৰিবলৈ গৈ আছো বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব লাগিব জাপানৰ যিটো বকাচি এই ট্ৰেইনিংটো আমি লৈ আছো আৰু নেচাৰেল ফাৰ্মিংটো আমি গুৰুত্ব দিছো আমাৰ ঘৰত আগতে দেখিছো বামি খেতি কৰিলে তিয়হ খেতি কৰিলে যিটো তিয়হটো ছিঙি আনে পুৰা তিয়হ 4টা মান ৰাখি থৈ দিয়ে পুৰা তিয়হটো নাখায় ইটো কাটি পেলাই তাৰ বীজটো ৰাখে আৰু ইটো খাৰ আঞ্জা বনাই খায় তাৰ পিছত বীজটো কি কৰে আমাৰ মাহাতে বীজটো উলাই একদম বেৰাত মাটিৰ বেৰাত জোৰছে মাৰি দিয়ে তো হিটো ৰৈ থাকে তাতে আমি চাই থাকো কিয় এনেকা মাৰি থৈ দিছে যেতিয়া মানে বামি ৰুবলৈ হ'ব তিয়হ ৰুবলৈ হ'ব এই বেৰাৰ পৰা বীজটো উলাই নি পুতি দিয়ে লগে লগে আকৌ বামি উলাই আহে ইটো হল অৰ্গেনিক ফাৰ্মিং এই ফাৰ্মিং বিলাক আকৌ আমি আনিব বিচাৰিছো বড়োলেণ্ডত যাহাতে বেমাৰ আজাৰ বিলাক নহয় গতিকে খেতি আমাৰ সবচে ফোকাস আৰু এতিয়া কমসে কম 10টা এগ্ৰিকালচাৰ ট্ৰেইনিং চেণ্টাৰ আমি কেবিকে বিলাকৰ লগত লগ লাগি আৰম্ভ কৰিবলৈ গৈ আছো যাহাতে সবে ট্ৰেইনিংটো ল'ব পাৰে গতিকে এগ্ৰিকালচাৰটো সেকেন্ড ফোকাস আৰু পুৰুষ মহিলা সমানে এগ্ৰিকালচাৰ কৰাৰ কাৰণে আমি কাম কৰি আছো এতিয়া মহিলাসকলে চলাব পৰা ট্ৰেইনিং দিছো কি ট্ৰেক্টৰ দিছো আমি 200টা ট্ৰেক্টৰ দি দিলো মহিলাই চলাব পৰা ইউটিউবত চাওচোন আমাৰ বড়ো মহিলা দখনা পিন্ধি ধুনীয়াকে ট্ৰেক্টৰ চলাই আছে চিৰাং ফালে মানে বহুত লাইট হয় আৰু এটা ট্ৰেক্টৰত 6টা কাম হয় মাটিও চাহ কৰিব পাৰে পানীও দিব পাৰে ঔষধো দিব পাৰে গাটো বনাব পাৰে এটা মেচিন লগাই দিব লাগে ঠাক গাত খান্দি মহিলাই তামোল ৰুব পাৰিব বা ৰুব পাৰিব সব কৰিব পাৰিব সো গতিকে এগ্ৰিকালচাৰটো আমাৰ এনাদাৰ ফোকাস আৰু আপোনালোকে দেখিব 2-3 বছৰত অসমৰ যিকিনো অঞ্চলত যিটো খেতি কৰে ইয়াতকে এই 5টা ডিস্ট্ৰিক্টত আমি এগ্ৰিকালচাৰটো ওয়েল অৰ্গানাইজ কৰি আগবাঢ়ি লৈ গৈ আছো থ্যাংক ইউ